যিখন সমাজত এগৰাকী নাৰীৰ বস্ত্ৰহৰণৰ কাৰণে মহাভাৰতৰ যুদ্ধৰ সৃষ্টি হৈছিলে, যিখন সমাজত এগৰাকী নাৰীৰ হৰণৰ কাৰণে লংকাকাণ্ড সংঘটিত হৈছিলে, আজি সেইখন সমাজতে নাৰী অৱহেলিত, লাঞ্ছিত আৰু ধৰ্ষিত। নমস্কাৰ সকলোকে, নলেজ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ থাম্বনেইল দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে আজি আমাৰ বিষয়বস্তু কি হয়। এই ভিডিঅ'টোৰ দ্বাৰা আমি আপোনালোকৰ আগত ঐতিহাসিক সময়ৰ পৰা সমসাময়িক সময়লৈকে কিছু নিউট্ৰেল তথ্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। সেই তথ্যৰ ভিত্তিত আপোনালোকে এটা পাৰ্চপেক্টিভ বিল্ড আপ কৰিব বুলি আমি দৃঢ় বিশ্বাসী। সুচান ব্ৰন মিলাৰ এগৰাকী ফেমাছ আমেৰিকান জাৰ্নেলিষ্ট হয়। তেওঁৰ এখন ফেমাছ কিতাপ আছিলে, কিতাপখনৰ নামটো হৈছে এগেইনষ্ট আৱাৰ উইল, মেন, ওমেন এণ্ড ৰেপ। তেওঁ এগৰাকী ফেমিনিষ্ট হয়। সেই কিতাপখনত তেওঁ ৰেপৰ পৰিভাষাটো এনেকুৱা ধৰণে দিছে: ৰেপ ইজ নাথিং more or less than a conscious process of intimidating by which all men keep all women in a state of fear। অৰ্থাৎ তেওঁ এইটো ক'ব বিচাৰিছে যে ৰেপ এটা এনেকুৱা কনচিয়াছ প্ৰচেছ হয় যিটোৰ দ্বাৰা মেনে ওমেনৰ ওপৰত এটা কনষ্টেণ্ট ষ্টেট অফ ফেয়াৰ বৰ্তাই ৰাখিব খোজে। তো এইটো ফেমিনিষ্ট পাৰ্চপেক্টিভ হয় সংক্ৰান্তত। যদিহে আমি আমাৰ যিখন বৰ্তমানৰ সমসাময়িক সমাজ, এই সমাজখনৰ ইতিহাস খুচৰি আজিৰ পৰা 3000-4000 বছৰ আগলৈকে যাওঁ, তো আমি দেখা পাম সেই সময়ত যিটো ৰেপৰ এগেইনষ্টত ছ'চাইটিৰ ভিউ আছিলে সেইটো কেনেকুৱা ধৰণৰ আছিলে। ঋগ্বেদত এইটো মেনশ্যন আছে যে উষা, যিগৰাকী পোহৰৰ দেৱী হয়, তেওঁক এবাৰ এটা ডেমনে ৰেপ কৰিছিলে। তাৰ ফলত তেওঁ ডিপ্ৰেছ হৈ এটা গুহাৰ ভিতৰত নিজকে আবদ্ধ কৰি ৰাখিছিলে। তাৰপিছত সেই সময়ৰ যিমানবোৰ ডাঙৰ ডাঙৰ ঋষিমুনি আছিলে, সেই ঋষিমুনিসমূহে তেওঁৰ ওচৰলৈকে আহি তেওঁক এনেকৈ বুজাইছিলে যে যিহেতু এই কামটো তেওঁৰ লগত কৰিছে তেওঁৰ কনচেণ্টৰ এগেইনষ্টত, সেয়েহে তেওঁৰ এই ক্ষেত্ৰত কোনো ধৰণৰ দায় দোষ নাই আৰু এই ক্ষেত্ৰত তেওঁ নিজকে অপবিত্ৰ ফিল কৰাৰো কোনো কাৰণ নাই। কাৰণ এই অপবিত্ৰ কাম কৰিছে তেওঁৰ লগত যিজন ডেমনে কৰিছিলে ৰেপ কাৰ্য, সেইজনহে অপবিত্ৰ কাম কৰিছিলে। গতিকে তেওঁ নিজে কোনো ধৰণৰ ইম্পিউৰিটি ফিল কৰাৰ প্ৰয়োজন নাই। তো এইটোৰ দ্বাৰা আমি উমান পাব পাৰোঁ সেই সময়ৰ মানুহবিলাকৰ কেনেকুৱা এটা মাইণ্ডছেট আছিলে ৰেপ সংক্ৰান্তত। তাৰপিছত আমি পুৰাণত এইটো মেনশ্যন পাওঁ যে বৃহস্পতি তেওঁ কি কৰিছিলে, নিজৰ ভায়েকৰ ঘৈণীয়েক মমতাক তেওঁ ৰেপ কৰিছিলে আৰু পৰৱৰ্তী সময়ত তেওঁক ইয়াৰ কাৰণে পানিছো কৰা হৈছিলে। তাৰোপৰি আমি ৰামায়ণত এইটো মেনশ্যন পাওঁ যে সূৰ্যবংশী এজন ৰজা আছিলে, তেওঁৰ এজন পুতেক আছিলে দণ্ড নামেৰে। তেওঁ এজন চিৰিয়েল লেপিছ আছিলে। যেতিয়া তেওঁৰ এই কথা তেওঁৰ দেউতাক অৰ্থাৎ ৰজাজনে গম পালে, তাৰপিছত তেওঁ কি কৰিছিলে, দণ্ডকাৰণ্য অৰণ্যলৈকে তেওঁক এক্সাইল কৰি দিছিলে। সাধাৰণতে তেওঁৰ এই কথাটো গম পাইছিলে তেওঁ যেতিয়া শুক্ৰাচাৰ্যৰ যিজনী ছোৱালী আছিলে, সেই ছোৱালীজনীক যেতিয়া তেওঁ ৰেপ কৰিছিলে, তেতিয়া তেওঁৰ দেউতাকে কথাটো গম পাইছিলে, পাই তেওঁক ৰাজকাৰ্যৰ পৰা সম্পূৰ্ণৰূপে নিৰ্বাহিত কৰি তেওঁক দণ্ডকাৰণ্য অৰণ্যলৈকে পঠাই দিছিলে পানিছমেণ্ট হিচাপত। তো এই সকলোবোৰৰ দ্বাৰা আমি সেই সময়ৰ অৰ্থাৎ আমাৰ তাহানিৰ যিখন সমাজ আছিলে, সেই সমাজখনৰ ৰেপিষ্টৰ এগেইনষ্টত কেনেকুৱা এটা মনোভাৱ আছিলে সেই সম্পৰ্কে আমি এটা আভাস পাব পাৰোঁ। তো এতিয়া আমি আমাৰ বৰ্তমানৰ সমসাময়িক সময়লৈকে ঘূৰি আহিছোঁ। যেতিয়া 2012 চনত সমগ্ৰ দেশ কঁপি যোৱা নিৰ্ভয়া ৰেপ কাণ্ড সংঘটিত হৈছিলে, তো এই 2012 চনৰ সমসাময়িক বছৰবোৰত ৰেপৰ পৰিমাণ আছিলে 25,000+ ছামথিং, অৰ্থাৎ more than 25,000 ৰেপছ 2012 চনৰ আশে পাশে সংঘটিত হৈছিলে একৰ্ডিং টু NCRB ৰিপৰ্ট অনুসৰি। তাৰ পৰৱৰ্তী সময়ত এই ৰেপৰ সংখ্যা বাঢ়ি গৈ 30,000 পৰ্যন্ত হৈছিলে বছৰেকত। তো আপোনালোকে ভাবিব পাৰে আমাৰ ছ'চাইটিৰ যিটো মৰেল ষ্ট্ৰেংথ বা মৰেল ফেব্ৰিক্স সেয়া কিটো লেভেলত ডিগ্ৰেড হ'বলৈ ষ্টাৰ্ট কৰিছে। NCRBৰ তথ্য অনুসৰি 2018 চনত ৰেপৰ সংখ্যা ইমানেই বাঢ়ি গৈছিলে আমাৰ ভাৰতবৰ্ষত যে প্ৰত্যেক 15 মিনিটত এটাকৈ ৰেপ সংঘটিত হৈছিলে। ই জানো আমাৰ সেই তাহানিৰ মানৱ সভ্যতাৰ বৰ্বৰতাৰ যিটো স্বৰূপ আছিলে সেয়া প্ৰতিফলিত নকৰে। তাৰোপৰি 2022 চনত ৰেপৰ সংখ্যা গৈ বৃদ্ধি পাইছিলে 31,000+। তো এতিয়া আমি ইয়াত কেইটামান মেজৰ ৰেপ ইনচিডেণ্টৰ বিষয়ে আপোনালোকক মেনশ্যন কৰিব বিচাৰিছোঁ 2012 চনৰ পিছৰ পৰা। 2018 চনত এগৰাকী 26 বছৰীয়া মানুহে এগৰাকী 5 বছৰীয়া ছোৱালীক ৰেপ কৰিছিলে। তো আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰে যে তেওঁৰ ক্ৰূৰতা কেনেকুৱা ধৰণৰ কল্পনাতীত আছিলে। তাৰোপৰি 2019 চনৰ হায়দৰাবাদৰ যি ৰেপ হৈছিলে সেয়াও আমি সকলোৱে জানো। তাৰোপৰি 2020 চনত হাছৰথত এটা ৰেপ কেছ সংঘটিত হৈছিলে, এগৰাকী 19 বছৰীয়া ছোৱালীক ৰেপ কৰা হৈছিলে। যেতিয়া আৰু ইয়াতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যন সেইটো আমাৰ
কেনেকুৱা ধৰণৰ কণ্ডুচিভ হয় যে যেতিয়া এই হাছৰথত ৰেপ কাৰ্যটো সংঘটিত হৈছিলে তাৰ পৰৱৰ্তী দিনা যেতিয়া পোনপ্ৰথমবাৰৰ বাবে এগৰাকী সাংবাদিকে এই ৰেপ কাৰ্যটো তেওঁৰ নিউজ চেনেলত কাভাৰ আপ কৰিছিলে উপায় এক্টৰ দ্বাৰা তেওঁক কাৰাবাসলৈ নিৰ্বাহিত কৰা হৈছিলে। তাৰোপৰি আমি কিছুদিন পূৰ্বে সকলোৱে যি RJ কৰ কলেজত মেডিকেল কলেজত কাৰ্য সংঘটিত হৈছিলে দেশ খোপাই যোৱা সেয়াও আমি সকলোৱে শুনিছোঁ। তাৰোপৰি কিছুদিন পূৰ্বে আমাৰ অসমতো এটা ৰেপ কাৰ্য সংঘটিত হৈছিলে য'ত এগৰাকী ছোৱালী যেতিয়া টিউশ্যনৰ পৰা ঘূৰি আহিছিলে, এগৰাকী নাবালিক ছোৱালী হয়, 4-5জন মানুহে কেনেকৈ ৰেপ কৰিছিলে। ইয়াৰ উপৰিও আমি কিছু বছৰ পূৰ্বে এটা নিউজত আছিলে যে মেটাভাৰ্ছত এজনী ছোৱালীৰ যি অৱতাৰ আছিলে সেই অৱতাৰটোক তেওঁৰ কিছুমান কলিগে ৰেপ কৰিছিলে। তো এইটোৰ দ্বাৰাও আপোনালোকে আমাৰ যি মানৱ সভ্যতাৰ ডিগ্ৰেডিং মৰেল ষ্ট্ৰেংথ তাৰ এটা উমান পাব পাৰে। ৰেপৰ বিষয়ে আমাৰ IPC যি এতিয়া এবলিছ কৰিছে IPC 375ত মেনশ্যন কৰা আছিলে, কিন্তু এই 375ৰ যিটো ডেফিনেশ্যন হয় বা পৰিসীমা হয় সেয়া খুবেই তাকৰ আছিলে। তাৰ পৰৱৰ্তী সময়ত যেতিয়া 2012 চনত নিৰ্ভয়া ৰেপ কাৰ্য সংঘটিত হৈছিলে তাৰ পৰৱৰ্তী সময়ত এখন কমিটি গঠন কৰা হৈছিলে আৰু সেই কমিটিখনৰ ৰিকমেণ্ডেশ্যন অনুসৰি ইয়াৰ ৰেপৰ পৰিভাষাটো কিছু পৰিমাণে বঢ়াই দিয়া হৈছিলে। যেতিয়া IPC সম্পূৰ্ণৰূপে এবলিছ কৰা হ'ল, স্ক্ৰেপ কৰি তাৰ ঠাইত BNS অনা হ'ল, এই BNSৰ ছেকশ্যন 63 আৰু 64ত ৰেপৰ বিষয়ে মেনশ্যন আছে আৰু ইয়াৰ ৰেপৰ যিটো পৰিসীমা এই পৰিসীমাটো বা পেৰিমিটাৰটো ইয়াৰ তুলনাত ভালেখিনি ডাঙৰ হয়। এই BNSৰ প্ৰভিজন অনুসৰি ৰেপ কাৰ্য সংঘটিত হ'লে বা যদিও কোনোৱে ৰেপ কাৰ্য সংঘটিত কৰে তেতিয়াহ'লে তেওঁৰ মেক্সিমাম পানিছমেণ্ট বা পানিছমেণ্টৰ যি ৰেঞ্জ সেয়া 10 ইয়াৰ্ছৰ পৰা ডেথ চেণ্টেঞ্চ পৰ্যন্ত হ'ব পাৰে। তো এতিয়া আমি আহিছোঁ ছ'চিঅ' চাইক'লজিকেল থিয়ৰী কিছুমানৰ ওচৰলৈকে যিয়ে ৰেপৰ বিষয়ে বা ৰেপ কাৰ্যটো ডিকডিফাই কৰে। তাৰ প্ৰথমটো থিয়ৰী হৈছে বায়'লজিকেল এণ্ড ইভলিউচনাৰী থিয়ৰী। এইটো এটা খুবেই কণ্ট্ৰভাৰ্চিয়েল থিয়ৰী হয়, এইটো বহুতে মানিব নোখোজে আৰু বহুতো চাইক'লজিষ্ট বা ছ'চিয়'লজিষ্টে এইটোক মানিবলৈও দেখিবলৈ পোৱা যায়, কিন্তু এইটো এটা খুবেই কণ্ট্ৰভাৰ্চিয়েল হয়। দ্বিতীয়টো হৈছে ছ'চিয়েল লাৰ্ণিং থিয়ৰী। সাধাৰণতে ৰেপিষ্টবোৰে কি হয়, ছ'চাইটিত যিটো ৰেপ কালচাৰ চলি থাকে সেই কালচাৰটোৰ দ্বাৰা ইনস্পায়াৰ্ড হৈ তেওঁলোকে এনেবিলাক কুখ্যাত কাৰ্যত নিজকে ইণ্ডালজ কৰায়। তাৰপিছত এটা হৈছে ৰেচনেল চইচ থিয়ৰী। এই থিয়ৰী অনুসৰি যেতিয়া এজন ৰেপিষ্টে এটা ৰেপ কাৰ্য সংঘটিত কৰিব সেই সময়ত তেওঁৰ মনলৈকে দুটা চিন্তা আহে। প্ৰথমটো হৈছে ইমিডিয়েট ৰিটাৰ্ণ আৰু দ্বিতীয়টো হৈছে তো তাৰ এগেইনষ্টত পাবলগীয়া পানিছমেণ্ট। কিন্তু এই থিয়ৰীটোৱে এইটো কয় যে তেওঁৰ মনলৈ এনেকুৱা ধৰণৰ ধাৰণা আহে সেই সময়ত যে তেওঁ পাবলগীয়া পানিছমেণ্টক তেওঁৰ যি ইমিডিয়েট ৰিটাৰ্ণ আছে সেই ৰিটাৰ্ণটোৱে অভাৰৱেট কৰে, তো তাৰ ফলত তেওঁলোকে এই ৰেপ কাৰ্য সংঘটিত কৰে। 1983 চনত আমেৰিকাত এটা ষ্টাডি কণ্ডাক্ট কৰা হৈছিলে য'ত 14টা মেল ডমিনেণ্ট পেৰামিটাৰ লোৱা হৈছিলে আৰু এই ষ্টাডিটো কণ্ডাক্ট কৰা হৈছিলে আমেৰিকাৰ 26খন চহৰক সামৰি। এই ষ্টাডিটোত এইটো ফাইণ্ড আউট হৈছিলে যে মেল ডমিনেঞ্চ আৰু ৰেপৰ মাজত কোনো ধৰণৰ ৰিলেশ্যন নাই। এইটো কিমান দূৰ সত্য আমি নাজানো বা আমি মেল ডমিনেঞ্চক জাষ্টিফাইও কৰিব খোজা নাই, জাষ্ট এইটো এটা ফেক্ট আছিলে, তো সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তাৰোপৰি ৰিচাৰ্ড ফেলছন আৰু জেমছ টেটস্কিয়ে তেওঁলোকৰ এখন বহুত ডাঙৰ কিতাপ আছিলে, কিতাপখন যিমান ডাঙৰ হয় সিমান কণ্ট্ৰভাৰ্চিয়েলো হয়। কিতাপখনৰ নাম আছিলে এগ্ৰেছন কোৱাৰ্চিভ একশ্যন, এ ছ'চিয়েল ইণ্টাৰেকশ্যনিষ্ট পাৰ্চপেক্টিভ। এই কিতাপখনত তেওঁলোকে আৰ্গুমেণ্ট দিছিলে যে ৰেপ ইজ মটিভেটেড বাই ছেক্সুৱেল এণ্টাইটেলমেণ্ট ৰেডাৰ এগ্ৰেছিভ ডিজায়াৰ টু ডমিনেণ্ট। অৰ্থাৎ ৰেপিষ্টবোৰে তেওঁলোকক ৰেপ কাৰ্য সংঘটিত কৰিবলৈ কিহে মটিভেট কৰে, ছেক্সুৱেল এণ্টাইটেলমেণ্টে ৰেডাৰ দেন তেওঁলোকৰ যি ডমিনেণ্ট প্ৰকাশ কৰাৰ ইচ্ছা সেইটোৰ দ্বাৰা। তো এতিয়া আমি আহিছোঁ যে ৰেপৰ ৰিজনসমূহলৈকে যে কি কাৰণত ৰেপ কাৰ্য সংঘটিত হয়। তাৰ পোনপ্ৰথমে আমি আহিছোঁ যে যিবিলাক কালপ্ৰিট থাকে সেই কালপ্ৰিটবিলাকৰ চাইক'লজিলৈকে। এগৰাকী ৰিচাৰ্চ স্কলাৰ মধুমিতা পাণ্ডেই এটা এনালাইচিছ কৰিছিলে য'ত তেওঁ বিভিন্ন ধৰণৰ ৰেপ ভিক্টিম আৰু অন্য ধৰণৰ ক্ৰাইমৰ ভিক্টিম কিছুমানৰ লগত তেওঁ ওপৰত এটা তেওঁ সমীক্ষা চলাইছিলে। সেই সমীক্ষাটোত তেওঁ এইটো পাইছিলে যে কি হয়, যদিহে এজন মানুহে মাৰ্ডাৰ কৰিছে তেতিয়াহ'লে তেওঁ নিজৰ যি কাৰ্য সেই কাৰ্যটোৰ ওপৰত তেওঁ পৰৱৰ্তী সময়ত গিল্ট ফিল কৰে, কিন্তু তাৰ তুলনাত এগৰাকী ৰেপিষ্টে কেতিয়াও তেওঁলোকৰ যি কাৰ্য সম্পাদিত কৰিছে সেই কাৰ্যৰ ওপৰত তেওঁলোকে কেতিয়াও কোনো ধৰণৰ গিল্ট ফিল নকৰে। আৰু এই বস্তুটো আপোনালোকে হেৰিটো দেখিবলৈ পাব, যি নিৰ্ভয়া কাণ্ড সংঘটিত হৈছিলে তাৰ ওপৰত এখন ডকুমেণ্টাৰী ফিল্ম বনোৱা হৈছিলে ইণ্ডিয়াজ ডটাৰ বুলি। তাত এটা ক্লিপ দেখুওৱা হৈছিলে, তাৰ যিজন মেইন কালপ্ৰিট মুকেশ, তেওঁ তাত মেনশ্যন কৰিছিলে যে তেওঁ
কোনো ধৰণৰ গিল ফিল নকৰে তেওঁ যি এক কুখ্যাত কাৰ্য সম্পাদন কৰিছে সি এটা বস্তু মেনশ্যন কৰিছিলে যে তালি এখন হাতেৰে নাবাজে তাৰ কাৰণে দুখন হাতৰ প্ৰয়োজন হয় তো তাৰ দ্বাৰা আপোনালোকে কালপিতবিলাকৰ সাইকোলজিৰ বিষয়ে এটা আভাস পাব পাৰে जितनी भी 15-20 मिनट गाड़ी चली है मैंने चलाई थी लाइटें बंद कर दी थी उन्होंने भाई था मैं जिस लड़के को मारा था जाके उस सीटों के बीच में छुप गया बस लड़की चिल्ला रही है बचाओ बचाओ हमारे को फिर मारपीट के पीछे ले गए हाथ आ जा रहे थे बारी बारी से ही जुनैल ने कपड़ा निकालने चक्कर में उसने हाथ डाला कुछ ऐसी चीज थी अंदर से लंबी लंबी सी निकली थी अतड़िया ही थी कुछ ताली कभी एक हाथ से नहीं बचती दोनों हाथों से बचती वो चीज देखी जाए और कोई शरीफ लड़की होती है रात को 9 बजे मतलब नहीं होती है लड़के भी उससे ज्यादा जिम्मेदार है এটা পৰৱৰ্তী ৰিজন এটা হৈছে যে ষ্ট্ৰিংজেণ্ট লৰ এবচেঞ্চ অৰ্থাৎ আমাৰ ইয়াতে যিটো কনভিকশ্যন ৰেট হয় উদাহৰণস্বৰূপে ইয়াত আপোনালোকক মেনশ্যন কৰিছোঁৱেই সেই কনভিকশ্যন ৰেট হৈছে 27 পৰা 28%। অৰ্থাৎ যদি 100জন মানুহে ৰেপ কেছত চাৰ্জ কৰা হয় 100জন মানুহক তাৰ ভিতৰত কেৱল 27জনেহে পানিছমেণ্ট পায় তো ইও এটা কালপিতসকলক মটিভেট কৰে এগৰাকী সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ লয়াৰ ৰেবেকা এম জন তেওঁ কৈছিলে যে ৰেপিজ বিলিভড দে কেন গেট এৱে উইথ দেয়াৰ ক্ৰাইম আৰু এইটো এই কাৰণে যে আমাৰ দেশত যিবিলাক ল আছে ৰেপ ৰিলেটেড সেইবিলাকৰ ইমপ্লিমেণ্টেশ্যন ইমান ষ্ট্ৰিংজেণ্ট নহয় বা তদুপৰি কোনো ধৰণৰ ষ্ট্ৰিংজেণ্ট ল নাই তেওঁলোকক ইমিডিয়েটলি পানিছ কৰিবৰ কাৰণে এটচেট্ৰা তাৰপিছত আমি আহিছোঁ পেট্ৰিয়াৰ্কিলৈকে তো পেট্ৰিয়াৰ্কিও এটা ফেক্টৰ হয় যিয়ে কিছু পৰিমাণে ৰেপ কালচাৰটো প্ৰমোট কৰে তাৰপিছত আন এটা পইণ্ট হৈছে যে ছোৱালী বা মহিলাসমূহক যি কমডিফাই কৰা যায় বা কমডিফাই কৰা যিটো দৃষ্টিভংগী সেইটো এটা তাৰপিছত আন এটা পইণ্ট হৈছে ভিক্টিম ব্লেম এটা কুইন গ্ৰুপে হাৰিয়ানাত এটা ষ্টাডি চলাইছিলে এই ষ্টাডিত তেওঁলোকে এইটো ফাইণ্ড আউট কৰিছিলে হাৰিয়ানাৰ মানুহবোৰে ৰেপ কাৰ্যৰ কাৰণে কালপিততকৈ ভিক্টিমক বেছিকৈ একিউজ কৰে তো ইয়াৰ দ্বাৰা আপোনালোকে আমাৰ ছ'চাইটিৰ মনোভাৱ বুজিব পাৰিব বা মনোভাৱৰ এটা আভাস পাব পাৰিব তাৰপিছত পলিটিকেল লবিং আন এটা ডাঙৰ ফেক্টৰ হয় তো আপোনালোক সকলোৱে জানে যে বিলকিছ বেনৰ যি ৰেপ কাৰ্য সংঘটিত হৈছিলে তাৰ উপৰি তেওঁৰ যি শিশুটোক হত্যা কৰিছিলে 11জন লোকে সেই 11জন লোকে 14 বছৰ জেলত থকাৰ পিছত তেওঁলোকৰ যি পলিটিকেল কানেকশ্যন সেয়া ইউটিলাইজ কৰি তেওঁলোকে জেলৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিলে তো এতিয়া আমি আহিছোঁ যে ইয়াক কণ্ট্ৰল কেনেকৈ কৰিব পাৰি কণ্ট্ৰল কৰাৰ কাৰণে আমি দুই ধৰণৰ এপ্ৰ'চ ল'ব লাগিব প্ৰথমটো হৈছে শ্বৰ্ট টাৰ্ম যিটো ইমিডিয়েট হয় আৰু এটা হৈছে লং টাৰ্ম শ্বৰ্ট টাৰ্মৰ ভিতৰত আমি যি কমিউনিটি পুলিচিং সেইটো ষ্ট্ৰং কৰিব লাগিব কমিউনিটি পুলিচিং যদিহে ষ্ট্ৰং কৰা যায় তেতিয়াহ'লে এটা ৰেপ কাৰ্য বা ৰেপ কেছ ডিক্ৰিজ হোৱাত এটা কেটালিজ হিচাপত ভূমিকাত অৱতীৰ্ণ হ'ব পাৰে দ্বিতীয়টো হৈছে পুলিচসকলৰ দ্বাৰা ষ্ট্ৰং ভিজিলেন্স তাৰ পিছৰ পইণ্টটো হৈছে ৰেপিড জাষ্টিছ ইভেন যেতিয়া নিৰ্ভয়া কাণ্ড সংঘটিত হোৱাৰ পিছত এখন স্পেচিয়েল কমিটি গঠন কৰা হৈছিলে বাৰ্মা কমিটি সেই কমিটিখনেও এইটো মেনশ্যন কৰিছিলে যে ৰেপ কেছসমূহ ডিল কৰিবৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰিব্যুনেল গঠন কৰা যাওক যিটোৰ দ্বাৰা ভিক্টিমসমূহে অতি শীঘ্ৰে জাষ্টিছ পাব আৰু যিটোৱে যিবোৰ ভৱিষ্যতৰ কালপ্ৰিট সেইবোৰক প্ৰিভেণ্ট কৰিব এইবিলাক কাৰ্যত ইনডালছ হ'বৰ কাৰণে তাৰপিছত কৈলাশ সত্যাৰ্থীয়ে এটা আইডিয়া এটা দিছিলে নেম এণ্ড চেম বুলি এই আইডিয়াটো অনুসৰি এনেকুৱা ধৰণৰ যে যদিহে কোনো ব্যক্তিয়ে কোনো ছেক্সুৱেল হাৰাছমেণ্টৰ কেছত তেওঁৰ এগেইনষ্টত চাৰ্জ লগোৱা হয় তেতিয়াহ'লে তেওঁৰ নামসমূহ এখন নেশ্যনেল ৰেজিষ্ট্ৰি কৰি এই ৰেজিষ্ট্ৰিত সকলোৱে তাৰ এছেছ পাব পৰাকৈ তেওঁৰ নামটো মেনশ্যন কৰিব লাগে তো তেওঁৰ আইডিয়াটো এনেকুৱা ধৰণৰ হৈছিলে যদিহে আমি লং টাৰ্মৰ কথা কওঁ তেতিয়াহ'লে আমি ছেক্স এডুকেশ্যনৰ ওপৰত বাৰুকৈ ফ'কাছ কৰিব লাগিব কাৰণ এতিয়াও আমাৰ সমাজত ছেক্স এটা টেবু হয় তো সেই টেবুটো যদিহে আমি আঁতৰাব পাৰোঁ ইও এটা ৰেপ কেছ ডিমিনিছ কৰাত এটা মেজৰ ফেক্টৰ হ'ব পাৰে দ্বিতীয়টো হৈছে ছ'চাইটিয়েল এৱাৰনেছ তো ইয়াৰ কাৰণে আমি গ্ৰাছৰুট লেভেলৰ পৰা ছ'চাইটিক আমি টাৰ্গেট কৰিব পাৰোঁ এৱাৰনেছ স্প্ৰেড কৰাৰ কাৰণে তাৰপিছত আন এটা পইণ্ট হৈছে ইনকুলকুলেশ্যন অফ মৰেল ভেলু যদিহে আমি সৰুৰে পৰা আমাৰ কোৰ্চসমূহত মৰেল ভেলুৰ ওপৰত লেচন প্ৰভাইড কৰোঁ তেতিয়াহ'লে ইও আমাৰ ছ'চাইটিৰ যিটো মৰেল ষ্ট্ৰেংথ বা মৰেল ভেলু সেইটো বিল্ড আপ কৰাত এটা ডাঙৰ ভূমিকা ল'ব পাৰিব বুলি আমি দৃঢ় বিশ্বাসী তো আজিলৈ ইমানখিনিয়ে আছিলে আমি আপোনালোকক যিখিনি ডাটা প্ৰভাইড কৰিছোঁ বা পইণ্ট প্ৰভাইড কৰিছোঁ সেই সকলোবোৰ পইণ্ট নিউট্ৰেল হয় গতিকে আপোনালোক কোনো এইটো ব্যক্তিগত দৃষ্টিভংগীৰে নল'ব বা পাৰ্চনেলি নল'ব যদি সেই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানখিনিয়ে আছিলে নেক্সট পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ